नखरनि जोंनि इकोनॉमिक कंडीशन बेफोरबो जोंनि नखरफोरावहाय साग्लोबो देहाजों लोगोसे बेखौनो बायद'आहाय मोजाङै बुजायदों आरो हायो नोंसोर बे बैसोखौ बारनानै जेब्लानोखि नों सानो नोंनि देहाया आंखौहाय बिमा जाहोनो हानायनि गोहोआ अब्लासो जानांगौ उन्दैयाव हाबा जाबा बेखायनो मा फेमिलि प्लानिं थानांगौ बायद'आ बेखौहाय बुङो जे नोंसोरो हाबा जाग्रोबाबो नोंसोरो फेमिलि प्लानिं को लाब्ला जे हाबा जानायजों लोगो जे उन्दै लानांगौ बे खोथा नङा नों लेखा फरायोब्ला नों लेखाखौ फरायग्रो बेनि उनावहाय नोङो उन्दैखौहाय लानो हागोन प्रेगनेन्सि बा उन्दै लानायखौ डिले खालामनांगौ बैसोजों लोगोसे नों फरायनांगौखौ फरायग्रोदो बेनि उनावहाय नोङो बे उन्दैखौ माने दानानै दोनदों आइन कानुनाथ' मेरला दङ आरो जोंनि संबिधाना मा बुङो जे इक्वेलिटी बिफोर ल एन्ड इक्वेल प्रोटेक्शन अफ लस आइन कानुना हिनजाव हौवा बयनिबो थाखाय समान जेन'बा बे हौवा बेनि थाखाय आलादा आइन जागोन बे हिनजाव बेनि थाखाय आलादा आइन जागोन बिदि नङा बयनिबो थाखाय समान बेयावनो बे बुंनो सानदों दा बेनि बे जाथायफोरा गोबाङै जागासिनो बे जाबाय जिनाहारि खालामनाय ससियेल मिडिया দেখিবাই বা বাতৰি আমি বিশেষকৈ আমাৰ বেংটল কলেজ উইমেন সেলে এই প্ৰগ্ৰামটো আয়োজন কৰিছে কিয়নো আমাৰ এই উত্তৰ অঞ্চলত আমাৰ বেংটল কলেজে যি এখন অনুষ্ঠান আছে তাৰে মহিলা ছাত্ৰীবিলাকৰ কাৰণে আমি আয়োজন কৰিছোঁ কিয়নো আমাৰ এই অঞ্চলৰ ছোৱালীবিলাকে বা ছাত্ৰীবিলাকে বহুতো আইনৰ কথা নাজানে আৰু বেচিকেলি কম বয়সতে আমাৰ ছোৱালীবোৰ বিয়া পাতে তাৰে বিয়াৰ পিছত তেওঁলোকৰ দেহা শৰীৰবিলাকে কি কষ্ট পায় কি ডিমেৰিটছ আছে সেইবিলাকৰ কথাবিলাক আমি তেওঁলোকক ভালকৈ বুজাবলৈ বা তেওঁলোকক সচেতন কৰিবলৈ আমি এই প্ৰগ্ৰামখন আয়োজন কৰিছোঁ লগতে আমাৰ আজিকালি গাঁওসমূহত বহুত এইবিলাক সৰু সৰু বাল্য বিবাহ লগতে ৰেপ কেছ মলেষ্টেশ্যন কেছবিলাক হৈ থাকে তাৰে কাৰণে আমাৰ ইয়াতে ডক্টৰ উকিল যোনবিলাকে আইনৰ বহুতো কথা জানে তেওঁলোকক মাতা হৈছে যাতে তেওঁলোকে আমাৰ ছোৱালীবিলাকক বা ছাত্ৰীবিলাকক জ্ঞানবোৰ দিব পাৰে আইনৰ সজাগত কৰিব পাৰে আৰু দেহা শৰীৰৰ বাল্য বিবাহৰ কথাবিলাক ভালকৈ সজাগত কৰি যাতে ফিউচাৰত আমাৰ অঞ্চলত আমাৰ সমাজত সচেতন আহে সেইটো উদ্দেশ্য লৈ আমি এই প্ৰগ্ৰামখন আয়োজন কৰা হৈছিল আমি দেখা পাওঁ যে এতিয়া বৰ্তমানত মানে আগৰ পৰা তো চাইল্ড মেৰেজ সেইটো হৈয়ে থাকে তো চাইল্ড মেৰেজ হোৱাৰ নেগেটিভ ৰিজাল্টটো কি হয় চাইল্ড মেৰেজ হোৱাৰ নেগেটিভ ৰিজাল্টটো হ'ল আমাৰ এই অঞ্চলত শিক্ষাগত অলপ পিছ পৰি আছে আৰু লগতে আমাৰ এই চাইল্ড মেৰেজৰ কাৰণে বা বাল্য বিবাহৰ কাৰণে আমাৰ কম বয়সৰ ল'ৰা ছোৱালীবোৰ তেওঁলোকে নিজৰ শিক্ষাবিলাক ল'ব নোৱাৰে আৰু সমাজখন লেতেৰা হৈ যায় আৰু লগতে তেওঁলোকে নিজৰ সমাজত নিজক সংস্থাপন কৰিবলৈ অসুবিধা হয় আৰু তাৰ পিছত তেওঁলোকৰ নিজৰ বিবাহিত জীৱনতো বহুতো প্ৰব্লেমবোৰ ফেচ কৰে তো আমাৰ নেগেটিভ ইফেক্টবোৰ সেয়াই হ'ল আৰু যিসকলে চাইল্ড মেৰেজ কৰে তেওঁলোকক আপুনি কি আহ্বান জনাব যাতে এনেকুৱা মই যোনবিলাকে বাল্য বিবাহ কৰে বা চাইল্ড মেৰেজ কৰে তেওঁলোকক এটাই আহ্বান যাতে তেওঁলোকে নিজৰ শিক্ষাবোৰ ল'ব লাগে আৰু নিজৰ শিক্ষাবোৰ লৈ পেলাই নিজৰ সংস্থাপন